हेलो गाइस, गुड मर्निंग। আজি মই ঘৰৰ বঙালী জলকীয়া চিম আমি মানে বঙালী জলকীয়া বুলি কওঁ আৰু কিছুমানে বাৰু ভোট জলকীয়া বুলি কওঁ। মানে ভোট জলকীয়া চিম, ঘৰৰে ভোট জলকীয়া চিম আৰু মই আচাৰ বনাম। তেনেধৰণে মই আচাৰ বনাম আৰু আচাৰতনো মই কি কি দিওঁ আপোনালোকে চাব দেই। এয়া গাইছ, কেঁচা পকা ঘৰৰ ভোট জলকীয়া মই চিঙি নিলোঁ। এতিয়া মই আচাৰ বনাম। এতিয়া মই বঙালীজনীকে ৰ'দত নি কিনে দিম। ইয়াত আমাৰ ৰ'দ দিছে দেই। এয়া মই ৰ'দত দিছোঁ। ৰ'দাৰ পিছত এই চিচাৰ বৈয়ামতে মই সোমাম বঙালী জলকীয়াৰ আচাৰ বনাম। আপোনালোকে চাব। জলকীয়াখিনি মই যিহেতু ভোট জলকীয়া ঘৰতে ছিঙিছিলোঁ, শুকাই পেলাই এতিয়া আচাৰ বনাম। চাই থাকক। মই মানে বগা সৰিয়হ দি পেলাই ভোট জলকীয়াৰ আচাৰখিনি বনাম। বগা সৰিয়হ দিছোঁ, মেথি গুটি দিছোঁ আৰু অকণমান পাঁচফোৰণ দিছোঁ। আপোনালোকৰ ইচ্ছা, দিলেও দিয়া, নিদিলেও নাই, মই দিছোঁ বাৰু। গেছ জ্বলাই লৈ অলপ মানে ড্ৰাই ফ্ৰাই কৰি লৈছোঁ আৰু। ময়ো কিন্তু নাজানো, প্ৰথম বনাই চাইছোঁ, কেনে লাগে খাই আপোনালোকক জনাম হে। প্ৰথম বনাইছোঁ। ধনিয়া, মেথি, বেহাৰ, সৰিয়হ এইবিলাক দিছোঁ মছলাখিনি মই এতিয়া এটা সৰু লোহাৰ কেৰাহীটোতে ঢালি দিছোঁ। মোৰ বঙালী জলকীয়াৰ আচাৰ অৰ্থাৎ ভোট জলকীয়াৰ আচাৰ ৰেডি হৈ গ'ল। কেঁচা পকা মিক্স কৰি দিছোঁ দে মই, যিহেতু ঘৰৰ জলকীয়া কেঁচা পকা মিক্স কৰি দিছোঁ। এতিয়া টেমাত বনাম আৰু মই অকণমান ভিনেগাৰ দি লৈছোঁ দেই, যাতে বহুত দিনলৈ আচাৰখিনি যায়, তাৰ কাৰণে মই ভিনেগাৰ অলপ দি লৈছোঁ। মোৰ ৰেডি হৈ গ'ল দেই বঙালী জলকীয়াৰ আচাৰ অৰ্থাৎ ভোট জলকীয়াৰ আচাৰ। এতিয়া মই কাছৰ এই কণ্টেইনাৰটোতে সোমাই থ'ম আৰু কণ্টেইনাৰ মনত ৰাখিব যে কণ্টেইনাৰটোত এটুকু পানী নাথাকে, নহ'লে বা আচাৰখিনি বেয়া হৈ যায় যে, সেইটো কাৰণে আৰু এতিয়া মই সোমাই দিছোঁ ইয়াতে। ইতিমধ্যে আমাৰ ভোট জলকীয়াৰ আচাৰ বনোৱা হৈ গ'ল। এতিয়া ৰাখিছোঁ। ধুনীয়া গোন্ধাইছে, খাবলৈও বহুত ভাল হৈছে। আজিলৈ আহিছোঁ, নেক্সট ব্লগত লগ পাম। বাই বাই।